কেঁচা অমিতা খাওক আৰু ৰোগমুক্ত হৈ থাকক। পাচন আৰু ছালৰ বাবে অতি উপকাৰী কেঁচা অমিতা। কেঁচা অমিতাত এণ্টিঅক্সিডেণ্ট আৰু পেপেইন এনজাইমেৰে সমৃদ্ধ। স্বাস্থ্য বিশেষজ্ঞসকলে কেঁচা অমিতাৰ উপকাৰিতাৰ ওপৰত মত প্ৰকাশ কৰি কৈছে যে কেঁচা অমিতা পাচন আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ গুণেৰে সমৃদ্ধ এবিধ উৎকৃষ্ট ফল। ভিটামিন চি, এণ্টিঅক্সিডেণ্ট আৰু পেপেইন এনজাইমেৰে সমৃদ্ধ কেঁচা অমিতাই হজম শক্তি উন্নত কৰাত সহায় কৰাৰ লগতে কোষ্ঠকাঠিন্য লাঘৱ কৰে আৰু শৰীৰৰ প্ৰদাহ কমায়। ইয়াত মজুত থকা এণ্টিঅক্সিডেণ্টৰ পৰিমাণে ছালক নিৰোগী আৰু উজ্জ্বল কৰাত সহায় কৰে। মুখমণ্ডলৰ বলিৰেখা হ্ৰাস কৰে, হাড় শক্তিশালী কৰে আৰু চুলিৰ বৃদ্ধিত সহায় কৰে। ডায়েবেটিছ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো কেঁচা অমিতাই তেজৰ শৰ্কৰাৰ মাত্ৰা সুস্থিৰ কৰি ৰখাত সহায় কৰিব পাৰে। কম কেলৰিযুক্ত এই ফলবিধে ওজন হ্ৰাস কৰাত সহায় কৰে আৰু অতিমাত্ৰা খাদ্য খোৱাটো ৰোধ কৰে, যাৰ ফলত ই স্বাস্থ্যসন্মত খাদ্যৰ বাবে এক গুৰুত্বপূৰ্ণ সংযোজন। হেল্থ ডেস্ক ৰিপোৰ্ট, নতুন সময়।